ঘৰ এখনত সকলো মানুহৰে দায়িত্ব আছে আৰু দায়িত্ববোৰ ভগাই ললে সকলোৰে সুবিধা হয় দিয়কচোন। ঠিক কথা কৈছা। মোৰ মানুহটোৱে কয় নহয় মই কাম কৰিব নালাগে বুলি। মই যদি দুপইচাৰে সহায় কৰো তেতিয়া ঘৰখনৰে কামত আহিব। বহুত ধুনীয়া ধুনীয়া কথা কৈছাও। কোন স্কুলত পঢ়িছিলা? মই স্কুল পঢ়াই নাই। স্কুল নাযাওঁতে ইমান জ্ঞান আছে। কিতাপৰ জ্ঞানে আচল জ্ঞান নহয় নহয়, অভিজ্ঞতাই মানুহক জ্ঞান দিয়ে। আচলতে কি জানে, চিন্তাটো ভাল হ'ব লাগে। মই সৰু মানুহৰ বৰ কথা কৈ আছো, বেয়া নাপাব দেই। নাই কাম আৰু চিন্তাহে মানুহক সৰু ডাঙৰ কৰে। তুমি স্কুল নোযোৱাকৈ যিখিনি কথা কৈছা, বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী থকাৰ পাছতো মানুহে এইবোৰ চিন্তা কৰিব নোৱাৰে। তেনে পাছে মই আজি যিটো পৰ্যায়ত আছো, বহুত ভাল ভাল কি থকা মানুহ, ডিঙি থকা মানুহে এইটো কৰিব নোৱাৰে। এডাল ইমান কথা কয়। বেয়া নাপাব মোৰ লেতেৰা হাতখনে আপোনাক মাৰি দিলো। চাওঁ আপোনাৰ হাতখনে লেতেৰা, অন্তৰখন যে চাফা।